हेलो फ्रेंड्स আজি বনাবলৈ লৈছো কচুথুৰি হৈতে বৰালি মাছৰ জোল ইয়াত আপোনালোকে যে কোনো মাছ ব্যৱহাৰ কৰিব পাৰে মই লৈছো বৰালি মাছ 3 পিস আৰু কচুথুৰি গুছাই অলপমান বয়েল কৰি লৈছো এয়া পিয়াজ এটা কাটি লৈছো আদা নহৰু একেলগে খুন্দি লৈছো গোটা জিৰা কেটামান লৈছো কেঁচা জলকীয়া দুটা বিলাহী দুটা কাটি লৈছো আৰু কাজি নেমু এসকল দিছো ওটেঙা নাই যেহেতু ওটেঙা দিলে বেছি ভাল লাগে আৰু ধনিয়া পাত কেখলামান এদৰে হেকত দিবৰ বাবে কাটি লৈছো গেছটো অন কৰি কেৰাহীখন পাতি ৰাখিছিলো কেৰাহীখন যেহেতু গৰম হল তেল দি দিছো তেলখিনি গৰম হলত ইয়াত মাছ কেপিস দি দিছো মাছ কেপিস মই হাফ ফ্ৰাই কৰি লম এয়া চাওক মাছ কেপিস হৈ গল এতিয়া এখন প্লেটত নমাই লম এতিয়া একেখিনি তেলতে মই গোটা জিৰা কিটা দি দিছো জিৰা কিটা অলপমান ৰঙচুৱা হোৱাত পিয়াজখিনি দি দিলো পিয়াজখিনি অলপমান ভাজি লম এতিয়া ইয়াত আদা নহৰু দিছো আৰু লগতে কাটি ৰখা কেঁচা জলকীয়া দুটাও দি দিছো এতিয়া ইয়াত মই কাটি থোৱা বিলাহীখিনি দি দিছো এতিয়া এখিনি অলপমান লৰাই ইয়াত প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি দিছো আপোনালোকে বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে মই কিন্তু বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই এতিয়া এখিনি ভালদৰে লৰাই ললো আৰু লগতে কচুখিনি দি দিছো কচুখিনি দি অলপ সময় এদৰে ভাজি লব লাগে এতিয়া ইয়াত মই পানী গৰম কৰি ৰাখিছিলো পানীখিনি দি দিম আৰু পানীখিনি দি অলপ সময় ঢাকি দিম এতিয়া ইয়াত মই মাছ কেপিস দি দিছো আৰু মাছ কেপিস দি আকৌ ঢাকি দিম আৰু লো ফ্লেমত সিজিবলৈ দিম এয়া চাওক প্ৰায় মাছৰ জোল হৈ গৈছে এতিয়া হেকত মই ইয়াত নেমু চেপি দিছো কাটি ৰখা ধনিয়াখিনিও এতিয়া দি দিছো এয়া এতিয়া অলপমান লৰাই গেছৰ ফ্লেমটো অফ কৰি দিলো এই ৰেচিপিটো কেনে পালে জনাব আৰু লগতে যদিহে ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ